হাই গাইজ, কি খবৰ আপোনালোকৰ? মোৰ ইউটিউব চেনেল কামৰূপীয়া ছোৱালী ব্লগলৈ আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ। বলক তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভাবিছোঁ পথাৰত যাওঁ বুলি। দেউতাহঁতে ধান কাটি আছে আৰু বাকীবোৰ মানুহ চাহ দিবলৈ তাৰে এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ। বলক তেতিয়াহ'লে আৰম্ভ কৰি দিছোঁ ভিডিঅ'টো। মই ৰেডি, ইফালে মোনাত চাহ ভৰাই লৈছোঁ। চাইকেলতে যাব লাগিব, অলপ দূৰ হৈ যায় পথাৰখন। গৈ কিনে দেখাই আছোঁ পথাৰত। বলক তেতিয়াহ'লে মথাউৰিৰ পাৰে পাৰে এনেকৈ মই যাব লাগিব। আৰু বগৰীৰ গছবোৰ আছে, বগৰী গছত বগৰী লাগিছে। ওচৰত থকা মানুহবোৰৰ ভাল খাবলৈ আৰু পথাৰত খেতি কৰা মানুহবোৰৰো ভাল জিৰাবলৈ সুবিধা হয়। চাইকেলখন ইয়াতে থৈ কিনে মোনাখন ল'লোঁ। চাইকেলখন থাকক ইয়াতে। এজোপা বগৰী গছ, গোটেই মথাউৰিৰ পাৰে পাৰে মানে বগৰী গছে হয়। বগৰীৰ সময়ত মানে বগৰী খাবলৈ অভাৱ নাই। এইফালে এইখন পথাৰ, এইফালৰ পথাৰখনৰ ধানবোৰ কটা প্ৰায় হৈছেই আৰু আমি কিনে মই পথাৰলৈ যাওঁ। দেউতাহঁত আছে তাতে ধান কাটি কিনে, আৰু বাকী ধান কটা মানুহবোৰো আছে চাহ দিবলৈ। গৰু দিলেই পথাৰত পূৰা গৰু হৈ যাব আৰু গোটেই চাৰিওফালে আৰু কেইদিনমান পিছত। পানীও সোমাইছে ইয়াতে চাগে, বলানৰ পৰা পানী সোমাইছে, পানী হৈ গৈছে এইটো ডবলত। পথাৰত অহাৰ মজা কিন্তু বেলেগ, সুকীয়া অনুভৱ, বুজাব নোৱাৰি। যোনবোৰ মানুহে পথাৰত আহে চাহ দিবলৈ পথাৰত, তাৰপিছতে হাল মৰা মানুহবোৰক চাহ দিবলৈ আহে, ৰোৱনীবোৰক, তেওঁলোকৰ লগতে নিজেও চাহ খোৱাৰ মজা মানে সুকীয়া অনুভৱ, মানে বুজাব নোৱাৰি মানুহক। বলক আজি ময়ো চাহ খাওঁ নে নাখাওঁ দেখাই আছোঁ আপোনালোকক। চাই থাকিব ভিডিঅ'টো, চাই থাকিব আৰু শেষলৈকে। কি হয় কি নহয় নাজানো। মই দেউতাহঁতক চাহ তাহ দি দিলোঁ। চাহ তাহ দি মোৰ কাৰণে জলফাই লৈ আহিছোঁ, দেখাই আছোঁ ৰ'ব অলপমান। দেউতাহঁতৰ কাৰণে চাহ লৈ আহিলোঁ। তাৰপিছত মোৰ কাৰণেনো কি আনো, চাহ খাবৰ কাৰণেতো মন নাযায়। আৰু পথাৰত টেঙা খোৱাৰ মজাই বেলেগ। কি টেঙা আনিছোঁ ৰ'ব দেখাই আছোঁ। লৈ আহিছোঁ এয়া জলফাই টেঙা। পথাৰত একেবাৰে চোকা ৰ'দত আলিত বহি লৈছোঁ আৰু জলফাই টেঙাৰ সোৱাদ লওঁ আৰু কেনেকুৱা হৈছে। ধুনীয়া হৈছে খাবলৈ। কাৰ কাৰ খাব মন গৈছে কমেণ্ট কৰি জনাবচোন, তেতিয়াহে গম পাম জলফাই খাই ভাল পায় বুলি। আহোঁতে মানে কাটি আছিলে ভণ্টিহঁতে, ওচৰত মোৰতো বহি খাবলৈ সময় নাই, সেইটো কাৰণে ভাবিলোঁ মই লৈ যাওঁ। লৈ গৈ কিনে মই পথাৰতে বহি কিনে খাব পাৰিম, সেইকাৰণে লৈ আহিলোঁ। আৰু এয়া জলফাই টেঙা আৰু মজা। হাই গাইজ, হাতত কাচি লৈ ল'লোঁ অলপ ধান কাটো বুলি। ধান কাটো ৰ'ব অলপ, ঘৰৰ পথাৰত আহিছোঁ যিহেতুকে। অকল চাহ দিব আহিলেতো নহ'ব, ধান কাটো লাগে। ইমান ধুনীয়াকৈ সোণোৱালী ধানবোৰ পকি আছে। মানুহবোৰে ধান কটা, ঘৰত নিয়াত ব্যস্ত। এইফালে ট্ৰেক্টৰ আহি আছে ধান নিবলৈ। এইফালে মানুহবোৰে ধানবোৰ চপাই আছে, ধান কটা মানুহে ধান কাটি আছে। সোণোৱালী ধানখিনি মানুহে ঘৰত নি ভঁৰালত থ'বলৈ কিমান যে হেঁপাহেৰে ৰৈ থাকে, এই দিনকেইটাৰ কাৰণে ইমান কষ্ট কৰে। ঘৰত আহিলোঁ, ধান কটা মানুহক চাহ দিলোঁ, লগতে ময়ো জলফাই খালোঁ, ধানো কাটিলোঁ। ভাল লাগিল পথাৰত আহি কিনে। এইবোৰ মুহূৰ্ত মনত পৰিলে ভাল লাগে সকলোৰে। এতিয়া বাচনকেইটা লৈ আহিলোঁ, তাৰপিছত এতিয়া বগৰীজোপাৰ তলতে থিয় হৈ আছোঁ, ইমান ধুনীয়া ঠাণ্ডা। এতিয়া ঘৰলৈ যাওঁ, আৰু ভিডিঅ'টো যদি ভাল লাগে সকলোৱে লাইক কমেণ্ট কৰিব আৰু নতুনবোৰে ছাবস্ক্ৰাইব কৰি থ'ব। তেতিয়াহ'লে আজিলৈ বাই বাই।